নমস্কাৰ, জয় আৰচিএম। নাম মোৰ শংকৰ ৰাভা। আৰচিএম ছিষ্টেমত মই এজন ষ্টুডেণ্ট হিচাপে শিকি আছোঁ। আজি এই ছিষ্টেমৰ মাধ্যমত মই ৰয়েলটি 8% পজিশ্যনত আছোঁ। আমাৰ ছিষ্টেমৰ নিয়ম অনুসৰি প্ৰত্যেকেই সকলোৱে ডায়মণ্ড ক্লাবটো কৰিব লাগে। আৰু এই ডায়মণ্ড ক্লাবটো কৰিলে আপোনাৰ লাভ কি হৈ আছে আপুনি জানেনে? এক নম্বৰতে আপোনাৰ যদি ডায়মণ্ড ক্লাবটো কমপ্লিট কৰে, আপুনি এক নম্বৰতে আপুনি বিজনেছটো 100% গ্ৰথ হ'ব। 2 নম্বৰত আপুনি কোম্পানী ভিজিট কৰিবলৈ সুবিধা পাই আছে। 3 নম্বৰত আপুনি মাননীয় টিচি ছাৰৰ মাধ্যমত ফ্ৰী ট্ৰেইনিঙত পঢ়িবলৈ আপুনি সুবিধা পাই আছে। আমি ডায়মণ্ড ক্লাবটো কেতিয়া হ'ব? যেতিয়া আপুনি প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত কমপ্লিট কৰিব। মিনিমাম চেলপাৰীত 5000 BB আৰু এইটো কণ্টিনিউ 12 মাহ মেইনটেইন ৰাখিব লাগে। যেতিয়াই আপোনাৰ 12 মাহ মেইনটেইন হ'ব, আপোনাৰ কোৱালিফাই হ'ব আৰু আপুনি কোম্পানী হেড অফিচত গৈ আপুনি ডায়মণ্ড পিন ল'বলৈ আপুনি সুবিধা লাভ কৰিব। আশা ৰাখিছোঁ আপোনালোক সকলোৱে বুজি পাইছে আৰু এই ভিডিঅ'টো আগলৈ যেন শ্বেয়াৰ কৰে আৰু সকলোকে মই ধন্যবাদ জ্ঞাপন কৰি আপোনালোকৰ মাজত মই বিদায় মাগিছোঁ। থেংক ইউ। জয় আৰ।